ফাইনেলি গাইছ মোৰ কলেজত নাম আহি গ'ল, লগতে আজি মই হস্পিটেল যাব লগা হ'ল। হস্পিটেল কে গেছে গাইছ আপোনালোকক অলপমান পিছতে কম, কিন্তু তাৰে আগত চাই লওক মোৰ এতিয়াৰ অৱস্থা। মানে মই বৰ্তমান এতিয়া যাই আছোঁ কাপোৰ ধুবা। আপোনালোকে বেয়াকে নকব কমেণ্টত কাপোৰ ধোৱাৰ কাৰণে। মই কাপোৰখিনি ধুই মই ডাইৰেক্ট চিধা আহি ঘৰত গাটো ধুলোঁ। এতিয়া আপোনালোকক মই কওঁ আমাৰ মায়ে হস্পিটেল যোৱাৰ কাৰণটো। মানে আমাৰ জেঠীমাই এটা ৰঙিয়াৰে ষষ্ঠী হস্পিটেলত ভৰ্তি হৈছে। মায়ে এতিয়া তাকে খবৰ ল'ব যাব। মায়ে হস্পিটেল যোৱাৰ পিছতে গাইছ এতিয়া আহি গ'ল মোৰ কাম মানে আপোনালোকে দেখা পাইছে। মানে মই গৰু খেদ বিয়াইছোঁ। মানে আমাৰ পুঁজিটোত খেৰ মখা বেলেগৰ গৰু খাই খাই উদং কৰি দিছে একদম। গৰুকেইটা খেদি আহি কিনে মই এতিয়া ধুনীয়াকৈ কাপোৰখিনি ঘৰত নি থৈ দিওঁ। মানে মায়ে হস্পিটেল যোৱাৰ আগতে মোক কৈ থৈ গৈছিল, মানে কি কৰিবলে নহওঁতে গোটেইখিনি কাপোৰ ঘৰত থবা। ইবিকে আমাৰ বাইদেউ গৈছিল টিউচনৰ পৰা আহিব নাই, সেইকাৰণে চব কাম কৰিব লগা হৈছে মই। ইবিকে আমাৰ বগী আৰু কলি বাইদেউৰ বিছনাখন পাৰি সান্দকো ধুনীয়াকৈ বিছনাত ভৰাই থৈ আহি গ'লো মই মুখখন ধুবা। যিহেতু মোৰ টিউচন আছে সেইকাৰণে তাড়াতাড়ি মুখখন ধুলো। মুখ চুখ মুচি ধুনীয়াকৈ ভৰি হাতখন মুচি ডাইৰেক্ট গেলো টিউচন কৰিব। পিছে গাইছ আপোনালোকক সুধছোঁ, মানে যোৱাকালিতো মেৰিট লিষ্ট ওলালে বিয়েৰ প্ৰথমখন। মোৰ নামটো পিছে গাইছ আহিছে প্ৰথম লিষ্টখন। আৰু কাৰ এই প্ৰথম লিষ্টখনত নাম আহিছে মোক কমেণ্ট কৰি ক'বা নাপাৰিব কিন্তু। ৰ'ব গাইছ আপোনালোকক ক'ব পাহৰি গৈছোঁ, মানে মাই ৰঙিয়াক গৈছিল আইতাও হৈছে মাৰ লগত। এইগিলা এতিয়া যিমান বস্তু দেখি আছোঁ চব আইতাই আনিছে। আম, তাৰপিছত আনাৰকলিৰ লগতে ঠাণ্ডা। এইকেইটা আছে গাইছ মোৰ নতুন নতুন ফলোৱাৰ্ছ। আপোনালোকৰ আইডিও আহিব। বাছ আপোনালোকে মোক এই ভিডিঅ'টো চাই কিনে ধুনীয়াকৈ ফ'ল' কৰি দিয়ক।